2019-20 নাট্যবৰ্ষত ব্যতিক্ৰমী চিন্তাৰে সুদৰ্শন থিয়েটাৰ। এইবোৰ কিয় কৰিছা? এই লেতেৰা পথটো কিয় বাছি লৈছা? অভাৱত মই মোৰ স্বাৰ্থ সিদ্ধিৰ বাবে যিকোনো পথত খোজ দিব পাৰো, কাৰো বাধা নামানো। মই দিম সকলো বাধা ফালি হলেও মই মোৰ লক্ষ্যত উপনীত হম। একো চিন্তা নকৰিবা, পৃথিৱীত এনেকুৱা কোনো শক্তি নাই যিয়ে আমাক আঁতৰ কৰিব পাৰে। কিয় ইমান ভাল পোৱা মোক? মই নকওঁ, সৌ জোনটোৱে ক'ব, গছ গছনি ফুলবোৰে ক'ব, আকাশে ক'ব, বতাহে ক'ব, মই তোমাক কিমান ভাল পাওঁ। কোনো কাৰণতে এই মিলন হ'ব নোৱাৰে। মই কৰাম। প্ৰয়োজন হলে তোৰ দৰে অসুৰক বলিহালত সুমুৱাই হলেও সঁচা প্ৰেমৰ মিলন কৰাম। বৰ্তমান সময়ত তই বলিহালত সোমাই চটফটাই থকা এটা কোলা ছাগলীৰ বাহিৰে আন একো নহয়। 2019-20 নাট্যবৰ্ষত সুদৰ্শন থিয়েটাৰৰ মঞ্চত চম্পক শৰ্মাদেৱৰ বলিহাল। এই নাটখনত অভিনয় কৰা প্ৰত্যেকজন কলা কুশলীলৈ যাচিলোঁ আন্তৰিক অভিনন্দন আৰু বহুত বহুত শুভকামনা। ধন্যবাদ।